ইমানতে শেষ আজি জিংগা লালা হো দে জিংগা লালা হো হো লাইক কৰিব হে গাইস ওয়েলকাম বেক টু মাই চেনেল গুৰুৱা ব্লগ আজি আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ ৰেচিপিটো চাই থাকক কেনেকৈ বনাওঁ মানে নাম ডাঙৰ কিনা ষ্টাৰ্ট কৰিছোঁ আপোনালোকক সকলো দেখুৱাইছোঁ এনেও চাই থাকিব গাইস আমি এতিয়া বৰ্তমান গৈ আছোঁ খানা খাবলৈ নাম ডাঙত হাই আমি এতিয়া এইডোখৰতে খাব লাগিব ইয়াত চব পুৰা চাফা কৰিবলৈ লাগি গৈছে পুৰা চাফা কৰিবলৈ লগাই থৈছোঁ সিহঁতক খানাটো খাব লাগিব ন ফাইনেলি আমি এতিয়া ভাত বনাবলৈ চৌকাটো বনাই আছোঁ চাই থাকিব ভিডিঅ'টো ফাইনেলি আমি গাঁত খনা হৈ গ'ল এয়া আৰু এইফালে কুটি থকা হৈছে আৰু শাক পাচলি এয়া বিলাহী কুটি আছে ই কুটি আছে হেৰি পিঁয়াজ কুটি আছে এয়া লুনি মেন চাই থাকক আৰু ভিডিঅ'টো ফাইনেলি গাইছ এয়া জুই ধৰিলোঁ আৰু ভাত বনাবলৈ আৰু এইফালে এইয়া চাউল ধুই আছে পূৰা একদম নাম ডাঙৰ মাজত নহয় কিবা চাউল ধুই থাকে চব গাই আৰু এইফালে পুৰা ঠেলি আছে এই আমাৰ চৌকা জ্বলিলেই এইফালে খৰি এয়া আৰু আমাৰ এইফালে মাংস এয়া এইফালে পিঁয়াজ আছে মছলা তেল আৰু এইফালে আলু বিলাহী গাইছ আমাৰ এতিয়া লৰাবলৈ হেতাখন থাকি আহিলে সেইবাবে আমি এয়া বাঁহেৰে হেতাখন বনাব লৈছোঁ ভাতবোৰ দেৰিছে নেকি বাৰু হৈ গ'ল নমা বঢ়িয়া নি নমাৰে এতিয়া আমি মাংস বনাবলৈ কেৰাহী পাতিলোঁ ইয়া অলৰেডি আমাৰ ভাতটো হৈ গ'ল ভাত হৈ গ'ল বাৰু মছলা 10 টকা মছলাটো ঘৰ বৰ্তমান পিঁয়াজটো কাটি লৈছোঁ কিনো বনাইছে এখন দেখিছে আমি তেল ঢালি আছোঁ এয়া ধোৱাইছোঁ আৰু আছে হালধি নি সেইটো একো পান দিবি আকৌ পিছত খাব নহয় গাইছ একেবাৰে ওপৰৰ পৰা মাংস গৈ ক'ৰবাত পৰিছেগৈ আলু এবাৰ থ চাওঁ এতিয়া থ
গাইছ এতিয়া অকণমান টেষ্টটো কৰি চাওঁ বুলি ভাবিছোঁ আৰু ন ফাইনেলি গাইছ আমাৰ হৈ গ'ল খানা চাওঁ চাওঁ ঢাকনখন খোল 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 ফাইনেলি আমাৰ গাইছ মাংস হৈ গ'ল দেখিব পাইছে নমাই দে হৈ যাব অকণমান ঠাণ্ডা হ'ব লাগিব আগলৈ কলপাত ওলাই গ'ল গাইছ গাইছ এতিয়া আমি খাবলৈ লাহে লাহে নমাই থৈ আহিছোঁ ঠাণ্ডা হ'বলৈ দিছোঁ ন আমি পিকনিক খাবলৈ আহিছোঁ আৰু সেইকাৰণে অলপমান আপোনালোককো দেখুৱাম আৰু নামডাঙৰ কিনাৰত চাই থাকক এইফালে চাওক এইখন বান বান বুলি কোৱা যাত আৰু আমি খাইছোঁ আৰু এইফালে বলক গাইছ আমি এতিয়া এয়া ভাত বাঢ়িছোঁ আৰু মই তাক অথনিপৰা চাই আছোঁ ভাস্কৰ মই অথনি পাত ৰেডি কৰি দিছোঁ হিচাপ কৰি দিছোঁ ভাস্কৰ পুৰা খাদ্য মন দি গোটেইকেইটা তই বহি থাক আকৌ আজি গাজি দিম আৰু অঁ থৈ দিলে দেখাই এইটো গাজি এইবিলাক কি দিলে ঠিক আছে দি দে মজা হাতে দে আমাৰ পিংকুৱে খাই আকৌ দুটামান অঁ তাকৰীয়াকৈ হ'লেও খাই ই খোৱা ঘৰ ল'ৰা আমাৰ মিলাই দিছোঁ দেই চবকে মই আকৌ উঠি নাযাওঁ ভাত দেৰি আৰু গ'ল কিবা কিবি কি হয় ফটোৱা বুলি কৈ দিবা আগতে কয় কিবা এটা ভাল আমাৰ ধনকি আকৌ খোৱা বাৰ্থডে আছে ইয়াৰ আকৌ সিহঁতি এতিয়া ইয়াত খাই বাৰ্থডে খাবলৈ যাবি নেকি সাজ খাবলৈ যাম এনেই কৈছোঁ আমি নাযাব আমি গেম খেলিব যাব এতিয়া এতিয়া আমি মাংস বিটাব কেমেৰা দি দিওঁ অঁ কাম মই টেষ্টটো কৰি চাওঁ নিমখ হৈছে নাই চাওঁ দেই সেইখিনি দি থৈ যাওঁ অকণমান দেগেলা সেইকণে মোৰ চেট প্ৰথমতে বাদে যাব স্পাইচি বনিব লাগিব এইটো কেলা মই ভাস্কৰ হেৰিত কোৱা কাম চেলেঞ্জ হেৰি আছে টেলেণ্ট আছে চেলেঞ্জ আছে বুলি ক'ব এতিয়া খোৱা ষ্টাৰ্টটো কৰি দিছোঁ হাই গাইছ এইফালে পন্দি বহুত খাইছে এইটো মই আৰু ইয়াত বন্ধু মেলি এতিয়া খাই লৈছোঁ আৰু দেই খাওঁ আৰু দেই ভিডিঅ'টো ইমানতে শেষ আৰু আজি জিংগা লালা দেই জিংগা লালা লাইক কৰিব